Hey, Homas, this is Hazarika. Well, আমি ফাৰ্ষ্ট ভিডিঅ'টোত ইণ্টাৰনেট বেছিকৈ যিটো কৰিছিল তাৰ ফাৰ্ষ্ট ভিডিঅ'ত আমি হোৱাট ইজ ইণ্টাৰনেট সেইটো বুজিলোঁ তো এতিয়া নেক্সট আমি যে ইণ্টাৰনেটে কেনেকৈ কাম কৰে একচুৱেলি অ'কে তো লাষ্ট ভিডিঅ'টোতে মই লাষ্ট টপিকটোতে মই কৈছিলোঁ যে একচুৱেলি ইণ্টাৰনেট লাইক আমি আমাৰ ডাটা কেবল দি মোবাইলৰ পৰা বস্তু লোৱাৰ মানে যিটো প্ৰচেছ হয় সেইটো কাইণ্ড অফ ইণ্টাৰনেটৰ কাম ভিতৰতে পৰে আৰু যেনেকৈ আমি গুগলৰ পৰা যদি কিবা এটা ডাউনলোড দিওঁ অ'কে লাইক মুভি দিছোঁ বা কিবা ডকুমেণ্টছ ডাউনলোড দিছোঁ বা যিয়ে নকৰোঁ তো সেইটো এটা কাইণ্ড অফ ইণ্টাৰনেট হয় অ'কে তো ইয়াত চিম্পুলকৈ আমি থাৰ্ড টপিকটো যেতিয়া পঢ়িম তেতিয়া কনচেপ্টটো আৰু বেছি ক্লিয়াৰ হ'ব বাট ইণ্টাৰনেটে কেনেকৈ কাম কৰে একচুৱেলি মই চিম্পুলকৈ বুজাব ট্ৰাই কৰোঁ তো ইয়াত কি চোৱা মই কৈছিলোঁ অলৰেডি লাইক ইণ্টাৰনেট ৱায়াৰলেছলি আৰু ৱায়াৰ্ড অ'কে ৱায়াৰৰ সহায়ত বা ৱায়াৰলেছলি গোটেই পৃথিৱীত ডিভাইচবিলাক কিবা নহয় কিবা এটা থ্ৰুৱেদি কানেক্ট হৈছে লাইক আমাৰ মোবাইলটো ৱায়াৰলেছলি কানেক্ট হৈ আছে কিন্তু আগৰ দিনত যিবিলাক লেণ্ডলাইন টেলিফোন আছিল সেইবিলাক ৱায়াৰৰ সহায়ত কানেকশ্যন হৈ আছিলে অ'কে তো তেনেকৈ যিমানবিলাক ডিভাইচ প্ৰত্যেকটো কিবা নহয় কিবা এটা থ্ৰুৱেদি কানেক্টেড হৈয়ে আছে অ'কে তো তাতেই লাইক আমি গুগলৰ পৰা যাত বস্তু এটা আমি লওঁ সেইটো কি হয় লাইক আমি মুভি এখন লৈছোঁ কিবা এটা ফাইল লৈছোঁ সেইটো কোনোবা নহয় কোনোবা এটা কম্পিউটাৰত বা কোনোবা এটা চাৰ্ভাৰ কি হয় সেইটো আমি পিছলৈ বুজিম বাৰু আৰু কাইণ্ড অফ মানে ডাঙৰ কম্পিউটাৰ এটা বহুত হেভি কম্পিউটাৰ য'ত বিভিন্ন মানে বহুত বেছি বস্তু থাকে ঠিক আছে তো তাৰ পৰা আমি মানে কি হয় ৱায়াৰলেছলি ডাউনলোড দিওঁ সেইটো ধৰা পৃথিৱীৰ যিকোনো ঠাইত থাকিব পাৰে কাৰণ অলৰেডি যিহেতুকে চবতে কানেকশ্যনটো আছেই চ' পৃথিৱীৰ যিকোনো কোণাত থাকিলে আমি তাৰ এড্ৰেছটো যদি জানো তো আমি কি কৰোঁ গুগলৰ সহায়ত বা ৱেবছাইটৰ সহায়ত আমি যাই কি কৰোঁ তাৰ পৰা ফাইলটো ডাউনলোড দিওঁ ঠিক তেনেকৈ আমি আমাৰ কম্পিউটাৰ বা লেপটপটোত যদি ডাটা কেবলডাল কানেক্ট কৰি মোবাইলৰ পৰা কিবা এটা বস্তু লেপটপত লওঁ বা লেপটপৰ পৰা কিবা এটা বস্তু মোবাইলত লওঁ দেন সেইটো চেম বস্তু লাইক সেইটো ডাউনলোডিং চাবচোন তোমালোকে যদি কিবা এটা ফাইল এনেকৈ কপি কৰি মোবাইলৰ ফল্ডাৰত যদি পেষ্ট কৰা তাত কপিং বা ডাউনলোডিং বুলি আহে অ'কে তো তেনেকুৱা ধৰণৰ কথা ঠিক তেনেকৈ ইণ্টাৰনেট মানে আমি গুগলৰ পৰা লোৱা বস্তু এইটোৰ মাজত বেছি ডিফাৰেঞ্চ নাই মানে ডিফাৰেঞ্চটো হৈছে ৰেঞ্জৰ লাইক সেইটো ক'ত আছে আমি একজেক্টলি নাজানো বাট কোনোবা এটা ৱেবছাইট বা কোনোবা এটা লিংকৰ থ্ৰুৱেদি গৈছোঁ অ'কে কোনোবা এটা URL সহায়ত গৈছে URL কি আমি এইটো বুজিম বাৰু পিছলৈ তো URL সহায়ত আমি কি কৰিছোঁ বস্তুটো ডাউনলোড দিছোঁ ঠিক তেনেকৈ মোবাইল বা লেপটপতো আমি তেনেকৈ ডাউনলোড দিছোঁ তো ইণ্টাৰনেটে একচুৱেলি কাম এনেকৈয়ে কৰে তো এনেকৈ কাম কৰে এতিয়া সুধিব পৰা যে একচুৱেলি মানে লাইক আমি এখন হলিউডৰ ফিল্ম ডাউনলোড দিছোঁ বা মোৰ এজন ফ্ৰেণ্ড কেনেডা বা USAত আছে তো তাৰ পৰা মই কিবা এটা ফাইল লৈছোঁ সি কিবা এটা চাৰ্ভাৰত আপলোড দি দিছে তো বস্তুটো তাৰ পৰা আহিল কেনেকৈ অ'কে চোৱা প্ৰত্যেক দেশৰে লাইক আমাৰ ইণ্ডিয়াৰ BSNLৰ হেৰি আছে BSNLৰ মানে গোটেই দেশখনতে মানে মাটিৰ তলে তলে ৱাৰ কানেক্ট কৰা আছে তো সেইবিলাক জিঅ' হওক এয়াৰটেল হওক ভোডাফোনত সিহঁতে BSNLৰ পৰা সেই তাঁৰবিলাক সেই কেবুলবিলাক ধাৰ লয় অৰ্থাৎ ভাড়াত লয় সিহঁতে সিহঁতৰ ছাৰ্ভিচটো চলায় ঠিক তেনেকৈ প্ৰত্যেকখন দেশেই কানেক্ট হৈ সাগৰৰ তলেদি হওক বা মানে মাটিৰ তলে যেনেকেই সুবিধা হয় তো তেনেকৈ বিভিন্ন ধৰণৰ তাঁৰ বিভিন্ন ধৰণৰ কেবুল আছে সেইবিলাক আমি পিছলৈ বুজিম বাৰু তো বিভিন্ন ধৰণৰ কেবুলৰ থ্ৰুৱেদি প্ৰত্যেকখন দেশে ইখনৰ লগত সিখনে কানেক্ট হৈ আছে তো তেনেকৈ আমি যেনেকৈ ডাটা কেবুল দি লেপটপটো কানেক্ট কৰিছোঁ তেনেকৈ সেইটো ধৰা এখন দেশৰ পৰা এখন দেশলৈ তাঁৰডাল সেইমতে ডাঙৰ হ'ব তাৰ স্পীডটো সেইমতে বেছি হ'ব ঠিক আছে তো তেনেকৈ ইণ্টাৰনেটে কাম কৰে অৰ্থাৎ য'তেই নাথাকক তাঁৰৰ সহায়তে কানেক্ট হৈ আছে তাৰপিছত আহি আকৌ ৱায়াৰলেছলি বা ৱায়াৰ্ড যেনেকৈ নহওক কানেক্ট হৈছে তো আমি লৈছোঁ আৰু আমি লাইক আমাৰ জিঅ'ত ধৰি লৈছোঁ 2 MB 3 MB 5 MB স্পীড দিছে তো এইটোৱে ইণ্টাৰনেটৰ স্পীড নহয় ইণ্টাৰনেটৰ স্পীড আমি ভাবিব নোৱাৰা অ'কে পাৰ ছেকেণ্ডত GBps অৰ্থাৎ 100 GB পাৰ ছেকেণ্ডত ইণ্টাৰনেটৰ স্পীড আছে কিন্তু এইটো ভাগ হৈ আমাৰ ওচৰত আহি একদম মানে মিনিমাম হেৰিটো পৰে অ'কে তো যেনেকৈ ধৰি লৈছোঁ মানে এটা ঠাইত যদি জিঅ'ৰ স্পীড ধৰি লৈছোঁ পাৰ ছেকেণ্ডত 3 MB বা 4 MB দি আছে এজনে ইউজ কৰিছে কিন্তু তাতে যদি আমি 10জন মানে একেলগে ইউজ কৰা ষ্টাৰ্ট কৰোঁ দেন কি হয় তাৰ স্পীডটো কমি যায় ঠিক তেনেকৈ মেইন যিডাল ইণ্টাৰনেটত ধৰি লৈছোঁ আমাৰ ইণ্ডিয়াৰ যিডাল তাঁৰ আছে সেইডাল বাহিৰৰ দেশৰ লগত কানেক্ট আছে তো সেইডাল কি হয় বহুত বেছি স্পীডত তো গোটেই ইণ্ডিয়া তাক ভাগ কৰি আমাৰ তাত এইটো স্পীড আছে ভাবিছোঁ সেইডাল তাৰ স্পীড কিমান হ'ব অ'কে তো মই এটা বেষ্ট এক্সাম্পল দিওঁ আমি যদি একেলগে ক'ৰবাত ধৰিছোঁ বজাৰ এখনত গৈছোঁ কিবা এখন সভাত গৈছোঁ তাত আমি ফটককৈ মোবাইলত নেটৱৰ্ক নাপাওঁ কিয় নাপাওঁ কাৰণ তাত চবেই ইউজ কৰি থাকে তাত চবৰে মোবাইল লৈছে গতিকে তাৰ নেটৱৰ্কটো স্পীড একেবাৰে কমি যায় অ'কে তো ইণ্টাৰনেটে তেনেকৈয়ে কাম কৰে তাত কোনো এনেকুৱা হেৰি নাই চিম্পুল এটা কম্পিউটাৰ বা এটা মোবাইলৰ লগত বা হেৰি এটা ডিভাইচৰ লগত কানেক্ট হৈ কমিউনিকেশ্যন হৈ আছে এইটো ডাইৰেক্টলি অ'কে তো ইয়াত কোনো ধৰণৰ তেনেকুৱা বেলেগ মানে হিডেন বস্তু বা হেৰি নাই চিম্পুল মেথড আমি যেনেকৈ মোবাইল কৰিছোঁ তেনেকৈ বাহিৰৰ লগতো বাহিৰত কৰিছোঁ অ'কে সেইটোৱে তো বেছিক আইডিয়া হৈ গৈছে একচুৱেলি ইণ্টাৰনেট কেনেকৈ কাম কৰে ছেইম মেথড তোমালোকে চাব পাৰা যে হাউ ইণ্টাৰনেট ৱৰ্ক বুলি অ'কে তো হাউ ইণ্টাৰনেট ৱৰ্ক অ'কে তোমালোকে এনেকৈ গুগলত চাৰ্চ কৰি বা ইউটিউবত চাৰ্চ কৰি তোমালোকে চাব পাৰা অ'কে তো ইয়াত ধুনীয়াকৈ হেৰিবিলাক কিছুমান ফটোসহ দিয়া আছে ধুনীয়া আৰ্টিকুল আছে তোমালোকে
ষ্টাডি কৰিবা কনচেপ্টটো আৰু বেছি ক্লিয়াৰ হ'ব এনেকৈ তাত যিকোনো কুৱেৰি থাকিলে হোৱাটছআপৰ থ্ৰুৱেদি আমি ডেইলিটো আপ টু ডেট হৈয়ে থাকোঁ আৰু এতিয়ালৈ যদি কোনোবা হোৱাটছআপৰ থ্ৰুত যদি আমাৰ কানেক্ট হোৱা নাই তেন্তে তলত ফৰ্মখন দিয়া আছে ছাবমিট কৰি দিয়া ধুনীয়াকৈ আমি ডেইলি আপডেট পাই থাকিবা বিভিন্ন ধৰণৰ ভাল আৰ্টিকল পাই থাকিবা প্লাছ যিকোনো কুৱেশ্যন ডাইৰেক্ট আনচাৰ হ'ব আৰু নহ'লে তোমালোকে কমেণ্ট ছেকশ্যনটো সুধিব পাৰা কোনো অসুবিধা নাই অ'কে যি নহওক এতিয়া আমি নেক্সট ভিডিঅ'টোত আমি ডিছকাছ কৰিম যে একচুৱেলি নেটৱৰ্ক আৰু ইণ্টাৰনেটৰ মাজত পাৰ্থক্য কি মই যে ইমান সময় কৈ আছোঁ যে ইমান নেটৱৰ্ক সিমান নেটৱৰ্ক মানে কানেক্ট হৈ ইণ্টাৰনেট হৈছে হেন তেন্তে একচুৱেলি ইয়াৰ মাজত পাৰ্থক্যটো কি আছে ঠিক আছে তো আমি নেক্সট ভিডিঅ'টোলৈ যাওঁ